গুড মৰ্ণিং জনাইছোঁ সকলোকে। এয়া মই হস্পিটেললৈ আহিছোঁ। মই যে ব্লাড দিছিলোঁ সেইদিনা নিশ্চয় মোৰ আগৰ ভিডিঅ'টোত দেখিছিলে চাগে, তাৰে ৰিপৰ্ট নিবলৈ আহিছোঁ আজি। কেনেকুৱা দিব নাই নেকি আজি? মাজনী হাই কৰি দিয়া। বহুত চুগাৰ ওলাইছে অ'। এয়া মোৰ ব্লাড টেষ্ট কৰাৰ পিছত ৰিপৰ্ট ওলালে একদম চুগাৰটো বহুত বাঢ়ি আছে পাই। কি হ'ব এতিয়া ভাইটি? কি কৰিব লাগিব? চেনিটো কমাব, ভাতটো কমাব, অঁ ৰুটি খাব, ভাল হ'বনে বাৰু? ভাল হৈ যাব। এয়া হ'ল আমাৰ এইটো ফাৰ্মাচী। এইয়া ধুনীয়াকৈ ছোৱালীজনীয়ে এয়া দৰৱ লিখি আছে। ছাৰে লিখি দিয়াৰ পিছত আকৌ ইয়াত এবাৰ লিখিব লাগে। আমাৰ নেক্সটৰ এয়া নিয়ম। এইফালেও আছে চুলি দীঘল আমাৰ চিষ্টাৰজনী, সেইজনী এইফালে ভিতৰফালে গৈছোঁ ৰ'বা। বাইদেউ আমাৰ নেক্সটতে ধুনীয়া ধুনীয়া খানা বনাই, আপোনালোকে সাবস্ক্ৰাইব কৰি দিব। হয় ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এইফালে আমাৰ ৰবীন্দা আছে। ৰবীন্দাই কি কৰি আছেনো এইফালে? ভালনে আপোনাৰ? ভাল ভালে, গাটো বেয়া, চুগাৰটো অলপ বাঢ়িছে। বহুত গা বেয়া অ', গা বেয়া লাগি থাকে। আশীৰ্বাদ দিয়ক আপুনি। আশীৰ্বাদ দিয়া। বহুত গা বেয়া লাগি থাকে, সেইকাৰণে মই ছাৰৰ ওচৰত আহিলোঁ। ছাৰে ক'লে হেৰি আৰু টেষ্ট কৰিলে নহয়, ব্লাড টেষ্ট কৰিলে, তাতে ওলালে বাৰু। এতিয়া চেনি খাবলৈ মানা কৰিছে নহয়। সেইটোৱে আৰু অঁ ঠিক আছে, থেংক ইউ। মেডিচিন ডেইলি খাই থাকিব, ব্ৰেকফাষ্ট কৰাৰ পিছত। চুগাৰটো অলপ বাঢ়ি আছে, ঠিক হৈ যাব, নৰ্মেল হৈ যাব। ব্ৰেকফাষ্ট কৰাৰ পিছত ন, ডেইলি এটাকে। আৰু আপোনাৰ ক্ৰীমটো সেইটো ফাৰ্মাচীৰ পৰা ল'ব লাগিব। এয়া আমাৰ এইটো ফাৰ্মাচী দৰৱ নাপালে আকৌ এখন বাহিৰত আছে, তাৰ পৰা ল'ব লাগিব। এয়া চোৱা কিমান ধুনীয়া আমাৰ মম লগা ছোৱালীজনী। কালি ৰিপৰ্টটো অনাৰ পিছত ভিডিঅ' কৰা নহ'ল। আজি এয়া মন্দিৰলৈ আহিলোঁ, শিৱৰাত্ৰি বুলি। ইয়াতে নিৰ্মালী আৰু ফুটি আছে পূজাৰীয়ে। এইফালে আছে আমাৰ ইয়াতে পৰিলে শিৱ মন্দিৰ। এইফালে গেটটো খুলি দিছে। এইফালে আছে আমাৰ মা, দেৱী মা। সৰুতে আমাৰ মাইনাক পঢ়াইছিলে তাই। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। মা নাহিলে? মা ভাতে তুম নাচো থোড়া, নাচ 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 নাচ। ব্ৰহ্মকুমাৰী মানে আমি হ'লোঁ হেৰি প্ৰজাপিতা ব্ৰহ্মকুমাৰী স্তৰীয় বিশ্ববিদ্যালয়। তাৰমানে এইটো এডুকেশ্যন, এইটো কোনো মানে আপোনাৰ ধৰ্ম নহয়, এইটো জ্ঞানৰ ওপৰত চৰ্চা কৰে। এতিয়া আমি ইয়াত এডুকেশ্যন মানে বিশ্ববিদ্যালয় মানে ইউনিভাৰ্চিটি মানে আমাৰ ইয়াত শিৱ বাবা কেনেকৈ আত্মা আৰু পৰমাত্মা, আত্মা আৰু পৰমাত্মা কোন? আমিনো কোন? আমি আত্মা, এজন আমি আত্মা। আমাৰ পিতা কোন? আমাৰ পিতা হৈছে পৰম পিতা পৰমাত্মা শিৱ বাবা। এতিয়া আমি যে ইয়াত ব্ৰহ্মকুমাৰী মানে কি কোনো ধৰ্ম নহয়, এইটো জ্ঞানৰ ওপৰত চৰ্চা। আজি আমি ইয়াত যে এখন
প্ৰদৰ্শনীমূলকেই কৈছোঁ, ইয়াত জ্ঞানৰ চৰ্চাৰ বিষয়ে কৈছে। আত্মা কোন, আপুনিনো কোন, আপুনি কেনেকৈ আপোনাৰ শৰীৰ ধাৰণ কৰিলে, আপুনি কেইটাৰ শৰীৰ ধাৰণ কৰিলে আজিলৈকে, সেইটোৰ বিষয়ে আমাৰ ইয়াত কিছুমান জ্ঞান দিয়া হয়। সেইটো জ্ঞান আপুনি যদি ল'বলৈ আপোনাৰ ইচ্ছা আছে, আমাৰ পুথিভঁৰাল চেণ্টাৰ পুথিভঁৰালত আপোনাৰ ব্ৰাহ্মণগড়ৰ এটা কেন্দ্ৰ আছে, তাত আপুনি যাব পাৰে। তাত আপোনাৰ 7 দিনীয়া আৰু 3 দিনীয়া কোৰ্চ এটা শিকায়। ইয়াৰ লগত আপোনাৰ কোনো পইচা পাতি কথা নাহে, খালি আপুনি যাব লাগে আৰু তাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে। ধন্যবাদ। ওম শান্তি। আপোনালোকে পুলিবৰ ব্ৰহ্মকুমাৰী চেণ্টাৰলৈ আহিব। এয়া আমাৰ হাজৰিকাদা, আমাৰ একেলগে আমি কলনীতে থাকোঁ। এয়া মন্দিৰত লগ পালোঁ। হয়, মই আজি বহুত বছৰ ইয়াত পোৱা নাছিলোঁ। আজি এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনা এই আমাৰ শিৱ মন্দিৰত আমাৰ ভক্তপ্ৰেমীসকলক লগ পাই বহুত ভাল লাগিলে। আৰু মোৰ বন্ধু তেওঁ আমাৰ ৰাভানী, তেওঁকো পাই বহুত ভাল লাগিল। আৰু আমি এতিয়া মন্দিৰ জ্বলাই এতিয়া আমি তেওঁ প্ৰভু ভোলানাথক দৰ্শনৰ হেতু ইয়াত উপস্থিত হৈছোঁ। সকলো ৰাইজৰ সুখ শান্তি হওক, এইখিনিকে আমি কামনা কৰিছোঁ, যাতে সকলোৰে মংগল। বিক্ৰী কেনেকুৱা? ফটাফটি ভাঙৰ লাডু আনিছে নাই? ভাইটি কেনেকুৱা? শৰাই নিলোঁ, ঠিক আছে, পইচা দিলোঁ, থেংক ইউ। বিক্ৰী কেনেকুৱা? কি সুন্দৰ। ঠিক আছে। হেল্ল', ভাইটি, দোকানী কেনেকুৱা? বিক্ৰী কেনেকুৱা? এইকেইটা ভাইটিৰ পৰা মই সদায় শৰাই লওঁ মন্দিৰত আহিলে, চাকি শৰাই। এয়া অকণমান উলিয়াইছোঁ আৰু মোৰ চেনেলত। এয়া আমি পূজা দি যাবলৈ ওলাইছোঁ। এই ব্ৰহ্মকুমাৰীৰ বিষয়েও অলপমান জানিলোঁ।